নমস্কাৰ আপোনালোক সকলোলৈ স্বাগতম জনাইছো আজি আমি গ্ৰেড 3 আৰু 4 ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছো আপোনালোকে মক টেষ্ট হিচাপত লৈ কিমানটা শুদ্ধ কৰিব পাৰে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো এক নম্বৰ দি আছে ইণ্ডিয়া উইন্স ফ্ৰীডম কিতাপখন কোনে লিখিছিল ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি আব্দুল কালাম আজাদে লিখিছিল নেক্সট কোৱেশ্চন কাক নাইটিঙ্গেল অফ ইণ্ডিয়া বুলি কোৱা হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ সৰোজিনী নাইডুক নাইটিঙ্গেল অফ ইণ্ডিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি 1951 ত নেক্সট কোৱেশ্চন ৰোভাৰ্ছ কাপ খেলা হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ ফুটবল নেক্সট কোৱেশ্চন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি ডব্লিউসি বেনাৰ্জী আছিল নেক্সট কোৱেশ্চন চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণবোৰৰ যোগফল কিমান ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ 180 ডিগ্ৰী নেক্সট কোৱেশ্চন ৰাজ্যপালক কাৰ দ্বাৰা নিযুক্তি দিয়া হয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি দিয়া হয় নেক্সট কোৱেশ্চন গৌতম বুদ্ধৰ জন্ম হৈছিল ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি লুম্বিনী পাৰ্কত গৌতম বুদ্ধৰ জন্ম হৈছিল নেক্সট কোৱেশ্চন যে কোনখন গাঁৱৰ পৰা কোচসকলে উদ্ভৱ হৈছিল ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ সিংনাঝাৰৰ পৰা উদ্ভৱ হৈছিল নেক্সট কোৱেশ্চন যে পৃথিৱীত উপনীত হ'বলৈ সূৰ্যৰ পোহৰে কিমান সময় লয় ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি 8 মিনিট 20 সেকেন্ডস লয় নেক্সট কোৱেশ্চন যে লেপচা হৈছে এক জনজাতি ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি সিকিম নেক্সট কোৱেশ্চন যে কোনখন চহৰত আইফেল টাৱাৰ অৱস্থিত ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি পেৰিছত আইফেল টাৱাৰ অৱস্থিত নেক্সট কোৱেশ্চন যে ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি ৰাজ্যৰ সভাৰ নিৰ্বাচিত সদস্যই ভোট দিব নোৱাৰে নেক্সট কোৱেশ্চন 2020 চনত কাক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি ডক্টৰ ৰবিকান্না নাৰ নেক্সট কোৱেশ্চন তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ বি বৈকাল হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ নেক্সট কোৱেশ্চন পল খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে 5 জন 9 জন 11 জন 4 জন ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি 4 জন থাকে নেক্সট কোৱেশ্চন লোকটাক হ্ৰদ ক'ত অৱস্থিত মণিপুৰ গুজৰাট হিমালয়া মেঘালয়া ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ এ মণিপুৰত লোকটাক হ্ৰদ অৱস্থিত নেক্সট কোৱেশ্চন অসমৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয় কামৰূপ কাৰ্বি আংলং নগাঁও মৰিগাঁও ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি মৰিগাঁৱত প্ৰতি বছৰে জোনবিল মেলা অনুষ্ঠিত হয় নেক্সট কোৱেশ্চন টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে তিৱা ৰাভা বড়ো চাহ জনগোষ্ঠী ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ ডি চাহ জনগোষ্ঠীয়ে পালন কৰে টুচু পূজা নেক্সট কোৱেশ্চন অসমৰ আটাইতকৈ বেছি সাক্ষৰতা হাৰ জিলা কোনখন ইয়াৰ উত্তৰটো হ'ল অপচন নম্বৰ সি কামৰূপ মেট্ৰত অসমৰ ভিতৰত আটাইতকৈ বেছি সাক্ষৰতাৰ হাৰ জিলা
এনে ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব আৰু যদিহে ভাল লাগে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব থ্যাংক ইউ ভেৰি মাছ ফৰ ৱাচিং